তো গাইজ সুপ্ৰভাত এতিয়া পাইছে 8:30 আৰু আপোনালোকে দেখিছে কিমান কুঁৱলী পৰি আছে মই এবাৰ দেখুৱাই দিছোঁ এই দেখিছে আৰু ইফালে আছে আমাৰ চেণ্টাৰ এতিয়া আমাৰ ৰৌতা পাইছেহি এজন বিশেষজ্ঞ চিকিৎসক আপোনালোকে হয়তো বহুতে জানে তেওঁৰ কথা নতুনকৈ ক'বলগীয়া নাই দেৱোত্তম অসম তেওঁ এজন ফেচবুকাৰ আৰু এজন ইউটিউবাৰ তেখেতক লগ কৰিবলৈ যাম আৰু কিছু সময় পিছত ময়ো ৰেডি হৈ ওলাম এতিয়া আৰু আমি শিৱ মন্দিৰৰ পৰা ঠেলামাৰালৈকে আমি যোৱাৰ এটা প্লেন বনাইছোঁ ইয়াৰ পৰা মই যাম আৰু এজন যাব তাৰপিছত আমাৰ দাদা এজন আহিব আপোনাৰ বিহগুৰিৰ পৰা তো চাই থাকিব আমি দেৱোত্তম অসমক লগ কৰিবলৈ চেষ্টা কৰিম আৰু দেখিছে কিমান কুঁৱলী এনেকুৱা কুঁৱলীত একো দেখি কৰি নাপায় হ'লেও তেওঁ নলবাৰীৰ পৰা চাইকেল ৰেলী কৰি পেলাই আহি আছে এতিয়া আমি 10 কিলোমিটাৰ আমিও চাইকেল ৰেলী কৰিম আৰু আমাৰ চাইকেলখনো বৰ এটা ভাল নহয় হ'লেও আমি যাম দেৱোত্তম অসমক আমি লগ কৰিবলৈ চেষ্টা কৰিম তো আপোনালোকে শেষলৈকে চাই থাকক ভিডিঅ'টো আৰু ফাইনেলি আমি তেওঁক আজি লগ কৰিমেই তো গাইছ এতিয়া আমি গা পা ধুই বঢ়িয়াকৈ ওলাই লৈছোঁ আৰু ময়ো চাইকেল এখন লৈ লৈছোঁ দুখন চাইকেল নিম এখন নিম আৰু এখন নিম মানে আৰু এজন যাব মোৰ খুৰা এজনো যাব তেওঁক ফাইনেলি আজি আমি লগ কৰিম চাইকেলকেইখনো বৰ এটা ঠিক নহয় হ'লেও ওলাইছোঁ যাবলৈ এখন যিহেতু তেওঁৰ ভিডিঅ' চাই ভাল পাওঁ তেওঁ বহুমান চলিউশ্যন দিয়ে ভাল চলিউশ্যন সেইখিনিৰ পৰা আমি উপকৃত হৈছোঁ তো বহুত লোকে উপকৃত হৈছে গতিকে তেওঁক আমি লগ কৰিবলৈ চেষ্টা কৰিম যিমান দূৰ পাৰোঁ আৰু আপোনালোকে চাই থাকিব বঢ়িয়াকৈ ওলাই লৈছোঁ বেগতে আছে ৰুমাল আৰু গামোচা তেওঁলৈ মৰমত লৈছোঁ গতিকে আমি তেওঁক লগ কৰিবলৈ চেষ্টা কৰিম তো চাব ইয়াৰ পৰা কেৰেকেৰীয়া চাইকেলক চিন্তি এতিয়া আমি যাত্ৰা কৰিম তো বলক তো গাইছ ফাইনেলি আমি আহি আছোঁ চাইকেল লৈ আছোঁ মোৰ লগত ইহঁতো আহিছে আকাশত তো এয়া দেখিছে আমি এতিয়া আহি আছোঁ দেৱোত্তম অসমক লগ কৰিবৰ কাৰণে আৰু এজন আগত আছে দীপজ্যোতি নাথ তেওঁকো মই চিনাকি কৰাই দিম আৰু এতিয়া আমি ওলাই কৰি আহি আছোঁ এতিয়া আমি শিৱ মন্দিৰ পাম আৰু আপোনাৰ 1 কিলোমিটাৰমান আছে 1 কিলোমিটাৰ আগত শিৱ মন্দিৰ আছে এতিয়া আমি শিৱ মন্দিৰ পামগৈ তো আপোনালোকে ভিডিঅ'টো চাই থাকক অলপ স্কিপ নকৰাকৈ তো গাইছ চাওক পিছফালে আছে এয়া আৰু আমাৰ লগত আছে আকাশন তো গাইছ ৰাতিপুৱা ওলাওঁতে যদিও কুঁৱলী আছিলে এতিয়া মিহিমিহিকৈ ৰ'দটো দিছে গৰম লাগি আহিছে যিহেতু আমি চাইকেল ৰেলী কৰি আহিছোঁ সেইকাৰণে শৰীৰটো পূৰা গৰম হৈ গৈছে আৰু যিটো চুৱেটাৰ পিন্ধি আছিলোঁ চুৱেটাৰটো বেগত ৰাখি দিছোঁ আৰু কথাটো হৈছে কি ইমান দূৰ কেতিয়াও আমি ৰাইড কৰি পোৱা নাছিলোঁ আজি লাইফত প্ৰথমবাৰ আমি ৰাইড কৰিছোঁ 10-15 কিলোমিটাৰ আমি ৰাইড কৰিবলৈ আজি সক্ষম হৈছোঁ যিহেতু আগে পিছে আমি ইমান ৰাইড কৰি পোৱা নাই 2-3 কিলোমিটাৰ আমি ৰাইড কৰিছোঁ কিন্তু আজি আমি বেছিকৈ ৰাইড কৰিবলৈ আহিছোঁ তো ভিডিঅ'টো চাব তেখেতক লগ পালে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু অলপ আমি আগলৈকে যাম ৰাতিপুৱা 9টাতে ওলাইছোঁ এতিয়া 11টা বাজি গ'ল 11:05 হ'ল তো আৰু কিমান সময় হয় আমি গম পোৱা নাই 12টামান বাজিব আমি ৰখিম আৰু ৰাতিপুৱাৰ পৰা আমি একো খোৱা নাই চাই লওঁ আমি ক'ৰবাত যদি সুবিধা পাওঁ খাই কৰি ল'ম তো চাই থাকিব তো গাইছ এতিয়া দেৱোত্তম ছাৰক লগ কৰিবৰ কাৰণে আমি আহি ঠালামাৰা তিনিআলি পালোঁ এতিয়া চাহ খাবলৈ সোমালোঁ আৰু ঘুগুনি লৈ ল'লোঁ ঘুগুনি খাম তাৰপিছত আমাৰ এয়া দ্বীপ আছে তো চাওক এইবিলাক খাই লৈ কিছু সময় পিছত আপোনালোকক লগ পাম তো চাই থাকিব ফুড বেগ হাতত মোবাইল পিছত মানুহ আহি আছোঁ ৰাতিপুৱাৰ পৰা ওলাই এতিয়া আমি আগবাঢ়ি আহি আছোঁ এতিয়া আমি পাইছোঁহি কেহেৰুখুন্দা বিশ্বাস কৰক লাইফত প্ৰথমবাৰ ইমানখিনি দূৰ চাইকেল চলাইছোঁ তো ভাগৰো লাগিছে বিশেষকৈ এটাই মানে ভাল লাগিছে যে আমি ছাৰক লগ পাবলৈ গৈ আছোঁ যিহেতু তেওঁ বহুত দূৰত থাকে তেওঁক পাবলৈ কাৰণে আজি আমাৰ ভাগ্য গতিকে তেওঁক আমি লগ পাবলৈ আহিছোঁ আৰু গৈ আছোঁ যিমানখিনি পাৰোঁ আমি যাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক ফাইনেলি দেখুৱাম তো চাওক ভাগৰি পৰিছোঁগৈ আৰু পাৰ্টি চাইকেল লৈ আহি আছোঁ কোনো ষ্টাইলিছ চাইকেল নহয় কোনো ৰেচিং চাইকেল নহয় এয়া সাধাৰণ বেপাৰী চাইকেল সদ্যহতে এইখিনি বেপাৰী চাইকেল বুলিয়ে ক'বলৈ পাৰি সকলোৱে মাল টানে তো এনেকুৱা সাধাৰণ চাইকেল লৈ আমি পাইছোঁ আহি গাড়ীত অহাহঁতে তেওঁক আমি নাপাওঁ যিহেতু এতিয়া আমি তেওঁলোকৰ ৰেলিং কৰিম সেইকাৰণে এনেকৈ আহিবলগীয়া হ'ল তো ভিডিঅ'টো চাই থাকক অকণ স্কিপ নকৰাকৈ ফাইনেলি আমি পাই গ'লোঁ দেৱোত্তম অসম ছাৰক এয়া আমি ছাৰক পাই গ'লোঁ আৰু আমি এতিয়া ঢেকীয়াজুলি পালোঁ আহি পুঠিমাৰীৰ পৰা আহি এওঁলোকক পালোঁ ভালে আছে আছোঁ আপোনালোকৰ কোনো প্ৰব্লেম হোৱা নাই দাদা ভালে আছে নলবাৰীৰ পৰা আহিছে পূৰা এয়া নলবাৰীৰ পৰা আহিছে আমি পুঠিমাৰীৰ পৰা আহিছোঁ আপুনি ভালে আছে ছাৰ আপোনালোকৰ কিবা অসুবিধা হৈছে নেকি নাই অসুবিধা মানে কি হ'ল আমি কালি ৰ'দলৈ আহিলোঁ একদম ঠিক ঠাক ৰ'দত মানে এখন চাইকেল অলপমান বেয়া হ'ল আমি পঠাই দিলোঁ এতিয়া আমি ভাবিছোঁ 4জন চাইকেল এতিয়া দেখিছোঁ তোমালোক 3জন আৰু আহিলা 7জন হৈ গ'ল তোমালোকৰ তোমাৰ ইউটিউব চেনেল আছে এই 2জনৰ ইউটিউব চেনেল আমি দুটা একেলগে কেমেৰা ৰেকৰ্ডিং হৈ আছে দেখাই দিছোঁ দুটা ৰেকৰ্ডিং হৈছে এই 2জনৰ ভাইটিজনৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা সকলোৱে ঠিক আছে আৰু আপোনালোক ঠিক আছে দাদা তো ভিডিঅ' আমি চাই আছোঁ ৰাতিপুৱা 5টাতে উঠি আপোনালোকৰ ভিডিঅ' চাইছোঁ যে ৰৌতা পালোঁ বুলি কৈছে এতিয়া বহুত জোচত আহিছোঁ আমিও জোচত আহিছোঁ আমি ভাগৰি যোৱা নাই হ'লেও আমাৰ চাইকেল বেয়া হৈ গৈছে কিন্তু হ'লেও আমি আশা এৰি দিয়া নাই এনেকৈ আহিছোঁ এওঁক লগ কৰিবৰ কাৰণে ছাৰক তো ফাইনেলি পালোঁ আজি ভাল লাগিল ভাল লাগিল এতিয়া ব'লক আমি একেলগে ৰাইড কৰিম
নমস্কাৰ, মোৰ নাম মুকুল দত্ত। আমি অসমৰ কেইজনমান যুৱকে মিলি এখন অনলাইন ফাৰ্মাচী আৰম্ভ কৰিছোঁ। নামটো হৈছে pojitra.com। ইয়াতে মই তুমি লিংকটো দি দিবা, ঠিক আছে? ইয়াতে আমাৰ এণ্ড্ৰইড এপো আছে। আমাৰ যেনেকৈ বাহিৰৰ বহুত নেশ্যনেল লেভেলৰ বহুতবোৰ অনলাইন ফাৰ্মাচী আছে, কিন্তু অসমৰ হৈ আমি প্ৰথম খুলিছোঁ আৰু অসমৰ যুৱকে বনাইছোঁ। মই নিজে ছফ্টৱেৰ ইঞ্জিনিয়াৰ হয়, আমি নিজে বনোৱা হয়। এইটো হৈছে pojitra.com আৰু আমাৰ এণ্ড্ৰইড গুগল প্লে ষ্ট'ৰত এণ্ড্ৰইড এপটো আছে। সেইটো বিষয়ে যাতে চবেই ইউজ কৰে আৰু অসমৰ যিকোনো জেগাতে 2 দিন বা মেক্সিমাম 3 দিনৰে ঔষধ পাই যাব ঘৰতে বহি, আৰু মিনিমাম 10 to 12% ডিছকাউণ্ট এটাও পাব। একদম জেনুইন মেডিচিন, চব ভাল। আৰু আমি যিহেতু আমি নিজৰে বনোৱা, তো আশা কৰোঁ তোমালোকে ভাল পাবা। তোমালোকে লিংকটো দি দিবা, ঠিক আছে? মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপোনালোকে ল'ব। ভাল প্ৰডাক্ট, কম পইচাত পাব, অলপমান ডিছকাউণ্ট পাব। আপোনালোকে আমাৰ অসমৰে কেইজনমান মিলি পেলাই খুলিছে, গতিকে সহায় কৰক, আপোনালোকে কৰক, ময়ো কৰিম। আৰু ডেছক্ৰিপশ্যনত লিংক দিম, আপোনালোকে পাৰিলে ল'ব। মই এখন দি দিছোঁ, আৰু এইটো মোৰ পাৰ্চনেল নাম্বাৰ হয়। কেতিয়াবা যিকোনো বস্তু লাগিলে এই নাম্বাৰত যোগাযোগ কৰিলে। মোৰ নাম উত্তম দত্ত। এইটোৱে উত্তম দত্ত দাদাৰ পাৰ্চনেল নম্বৰ হয়, আপোনালোকে চাই লওক। কিবা লাগিলে আপোনালোকে ব্যক্তিগতভাৱে তেওঁক যোগাযোগ কৰিব। আৰু এইখন মোক দিছে, তো আমি দেখুৱাম, এইটো আপোনালোকে চাব। তো গাইছ, আমি একেলগে ৰাইড কৰি আহিছোঁ, ভাগৰ লাগি গৈছে। ইমান দিনে ইমান লাম্বা চোৱা আমি ৰানিং কৰি পোৱা নাই। আজি ছাৰৰ লগত ৰানিং কৰিছোঁ। আমি এতিয়া খালামৰা পাৰ হৈছোঁ, কাৰ্মে পালোঁ আহি। সকলোৱে এবাৰ একেলগে ভাৰত মাতা কি। ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিব।